গাইস, আজি আপোনালোকক বানপানী দেখাবলৈ আছো দেই। দেখিছেনে বানপানী? আৰু ইয়াৰ কাপোৰবিলাক মেলি থৈ দিছোঁ, যিহেতু ৰ'দৰ বৰষুণৰ মাজতে এবাৰ ৰ'দ দিছে, এবাৰ বৰষুণ দিছে, সেইকাৰণে আকৌ কাপোৰবিলাক উলিয়াই দিছোঁ দেই। ওচৰৰ পৰা দেখুৱাই আছো দেই, আহি আছো। পানী দেখুৱাই আছো দেই আপোনালোকক। এইয়া চাওকচোন, আমাৰ ইয়াত বহুত বানপানী হৈছে দেই। ৰাস্তা চাস্তা একদম বুৰে গৈছে আৰু ঘৰবিলাকহে আছে আৰু। এইফালে পথাৰৰ ফালে চাওকচোন, আৰু এখন নাওখনত মানে মানুহ এজনে ঘাঁহ কাটি থৈছে, গৰু ঘাঁহ। এইয়া তাকো অলপ দেখুৱাই দিছোঁ। আৰু বানপানী চাগে ডাঙৰে হ'ব। টোপোলা বান্ধোহে আৰু লাহে লাহে। এইয়া কাপোৰবিলাক শুকাব নাই বাৰু আজি। আৰু মোৰ ভিডিঅ'টো চাই যদি ভাল পায় আপোনালোকে ছাবস্ক্ৰাইবটো কৰিব, লগতে লাইক শ্বেয়াৰ কমেণ্ট কৰিব দেই। আজিলৈ আহিছোঁ, বাই বাই।